MLA ইলেকশ্যন ইয়াৰ আগে আগে মাটিৰ পাট্টা দিয়া যেটো কাম সেইটো আৰম্ভ হ'ব আমাৰ চৰকাৰ হোৱা পিছত হয় ফৰ্মেলি ইচি মিটিংটো আজিয়ে প্ৰথম তো আমি বেলেগ বেলেগ বহুত কথা আছে অফিচিয়েলি সেইটোতো কোৱা নাযায় যেন হওক আমি ইলেকশ্যনত যিখিনি কথাবিলাক হাইলাইট কৰিছে সেইটো আমি আজি ভালকৈ আলোচনা কৰিছে 100 crore ওপৰত কেনেকৈ ইউটিলাইজ কৰিম কোনটো কোনটো ডিপাৰ্টমেণ্ট থ্ৰুদি সেইবিলাক আমি ঠিক কৰিলোঁ যেনিবা হেণ্ডলুম ছেক্টৰত কোনোবা ফিচাৰী কোনোবা হয়তো ইণ্ডাষ্ট্ৰী হেণ্ডলুম ইণ্ডাষ্ট্ৰী ফিগাৰী চেৰিকালচাৰ এনেকুৱা ইয়াং ল'ৰা ছোৱালীসকলে কোনটো ছেক্টৰটো বেছি ভাল পায় সেই লাইনত আমি 100 crore আমি ব্যৱহাৰ কৰিম ডিপাৰ্টমেণ্টেলি মুঠতে ইয়াৰ কাৰণে আমি থিম বনাইছোঁ আজি বিৰাট ভাল হ'ল আৰু মাটিৰ পাট্টা দিয়া ক্ষেত্ৰত আমি যিমান ৰিটায়াৰ্ড পাৰ্চন আছে এতিয়ালৈকে কিছুমানে বেমাৰ হৈ আছে কিছুমানে কাম কৰিব নোৱাৰা এনেকুৱা হৈছে পজিশ্যনটো উইদিন BTC আমি 29 জন ৰিটায়াৰ্ড মণ্ডল আৰু খানাংগ পাইছোঁ ইয়াতকে আৰু আমি এতিয়া কি ভাবিছোঁ যেটো মেন পাৱাৰ বা আমাৰ যেটো ষ্টাফ সেইটো বহুত শৰ্টেজ মাটিৰ পাট্টা দিব লাগে যদি লাগে তেতিয়াহ'লে ষ্টাফৰ খুব প্ৰয়োজন সেইকাৰণে আমি 200 জনৰ অলপ বেছি হ'ব মণ্ডল ট্ৰেইনিং দি পেলাই চাকৰি নোপোৱাকৈ আছে ইহঁতক আমি আপাতত টেম্পৰাৰিলি আমি এংগেজ কৰিম বুলি ভাবিছোঁ মুঠতে বিফৰ ইলেকশ্যন MLA ইলেকশ্যন ইয়াৰ আগে আগে মাটিৰ পাট্টা দিয়া যেটো কাম সেইটো আৰম্ভ হ'ব সেই দুটা মেইন আমাৰ আৰু আমাৰ অহাকালি CM ছাৰৰ লগত CM ডাঙৰীয়াৰ লগত আমাৰ এটা ডিপাৰ্টমেণ্টেল ৰিভিউ মিটিং আছে ইয়াতে আমি মেইনলি আমাৰ যেটো BTCৰ যেটো ফাইনেন্সিয়েল লায়াবিলিটি সেইটো আমি ফ'কাছ কৰিম আৰু ইয়াৰ পিছত যিমান ডিপাৰ্টমেণ্ট আছে ইয়াত যিখিনি মেন পাৱাৰ শৰ্টেজ এইটো আমি হাইলাইট কৰিম আৰু আমাৰ যেটো এই নৱেম্বৰ মাহৰ ভিতৰত যেটো অসম চৰকাৰে ইণ্টাৰিম বাজেট বহিব বুলি আমি শুনি আছোঁ যদি বহে তেতিয়াহ'লে BTCও 6 মাহৰ কাৰণে যেটো বাজেট দিব লাগে চলিবৰ কাৰণে সেইটো আমি ঠিক ঠাক কৰিছোঁ অহাকালি এই 3-4টা পইণ্টৰ ওপৰত আমি CM ছাৰক আমি জনাই দিম মেইনলি ফাইনেন্সিয়েল লায়াবিলিটি আৰু ষ্টাফ শৰ্টেজ মেন পাৱাৰ ডিপাৰ্টমেণ্টেল আর কি ডিপাৰ্টমেণ্ট চলিবৰ কাৰণে ডিপাৰ্টমেণ্টেল কিমান মেন পাৱাৰৰ শৰ্টেজ হৈ আছে সেইটো আমি হাইলাইট কৰিম কথা সেইটোৱে বাছ এইখিনি কথা EMটো আমাৰ BJPৰ পৰা 2জন থাকিব সেইটো আমি অতি সোনকালে আমি ঠিক কৰিম আৰু ডেপুটি স্পিকাৰটো BJPৰ পৰাই হ'ব বাছ আৰু আমাৰতো একজন মন্ত্ৰী পালেই সেইটোতো আপোনালোকে সবে জানে মুঠতে কথা সেইটোৱেই আপুনি যদি BTCত ঠিক কৰিব লাগে তেতিয়াহ'লে গিভ এণ্ড টেক কিবা একটা পলিচিটো আপোনালোকে ল'ব জানিবই লাগিব সদায় লোৱাটোৱে চিন্তা কৰে তেতিয়াহ'লে কাম ভাল নহয় আপুনি দিবও জানিব লাগিব দেই থেংক ইউ